হে সমাজ জি হাজৰিকা ৱেল আমি লাষ্ট ভিডিঅ'টো ডিছকাছ কৰিছোঁ এক্সুৱেলি বিভিন্ন ধৰণৰ ৱেবছাইট কেনেকৈ হয় ৱেবছাইট কোনটো ভাল কোনটো বেয়া কোনটো ছিকিউৰ হয় কোনটো ৰিস্ক আছে তো সেইবিলাক কথা আমি অলৰেডি গম পাইছোঁ তো এতিয়া আমি কি কৰোঁ যে চাৰ্চ ইঞ্জিন কি হয় চ' মই প্ৰেক্টিকেলি বাৰু শ্বৰ্টকৈ দেখাই দিছোঁ চাৰ্চ ইঞ্জিন গুগল কি হয় এই ভিডিঅ'টো তোমালোকে চাই যাবা চালেই অলৰেডি গম পাই যাবা যে একচুৱেলি চাৰ্চ ইঞ্জিন কি হয় তো চাৰ্চ ইঞ্জিন চোৱা ধৰি লৈছোঁ মই যদি এতিয়া google.com হেৰি কৰোঁ অ'কে google.com ঠিক আছে মই যদি গুগল বুলি চাৰ্চ কৰি ডিফল্টত গুগলতে চাৰ্চ হৈছে অ'কে তো তেনেকৈ চোৱা গুগলৰ চিমিলাৰলি আৰু বেলেগ বেলেগ ৱেবছাইট লাইক বিং আছে ইয়েণ্ডেক্স আছে ডাক যিবিলাক মানে মেক্সিমাম পপুলাৰ তাৰপিছত ইয়াহু আছে তাৰপিছত এমাজনৰ নিজৰ চাৰ্চ ইঞ্জিন আছে মই ইমান দীঘলীয়া নকৰোঁ বাৰু মই শ্বৰ্টকৈ বুজাওঁ তো এইটো হৈছে google.com অ'কে তাৰপিছত এইটো হৈছে bing.com অ'কে ইয়াত নেটটো অলপ শ্ল' সেইটো কাৰণে লোড হোৱাত প্ৰব্লেম হৈছে যি নহওক এইটো হৈছে google.com তো google.comত চোৱা google.comত আমি যিকোনো বস্তু বিচাৰিবলৈ হ'লে আমি গুগলত সাধাৰণতে বিচাৰোঁ কিন্তু গুগলৰ নিচিনা আৰু বেলেগ আছে লাইক bing.com অ'কে bing.com আছে bing.comত চাবা ঠিক তেনেকৈ ইয়েণ্ডেক্স আছে এইবিলাক সাধাৰণতে বাহিৰত চলে ইয়েণ্ডেক্স ফ্ৰান্সৰ পিনে বেছি চলে তাৰপিছত ডাক গো এইটো এটা সাধাৰণতে নিজৰ প্ৰাইভেচি বা নিজৰ হেৰি চোৱাত প্ৰাইভেচি বা চিম্পলিফাইড বুলি লিখাই আছে নিজৰ প্ৰাইভেচি বজাই ৰাখিবৰ কাৰণে মানে ডাক গোত যাব পৰা তাৰপিছত ইয়াহু এটা মানে এডুকেশ্যনৰ ক্ষেত্ৰত বা নিউজ মিডিয়াৰ ক্ষেত্ৰত ভাল মানে এটা পপুলাৰ ৱেবছাইট আমি অকল গুগলতে সোমাই থাকিব নালাগে যিকোনো এটা বস্তু বিচাৰিলে আমি bing.comত যাব পাৰোঁ ইয়াহুত যাব পাৰোঁ বা তোমালোকে ইনশ্বৰ্ট এইটো এটা ভিডিঅ' ক'ব পাৰা যে টপ 5 মানে চাৰ্চ ইঞ্জিন বুলি তো ইয়াত তোমালোকে বস্তুবিলাক বিচাৰিব পাৰা একে এইবিলাক চাৰ্চ ইঞ্জিন তো চাৰ্চ ইঞ্জিনৰ কাম হৈছে যে বহুত ঠাইত মানে যিমান ধৰণৰ ৱেবছাইট আছে তাৰ পৰা বেষ্টতকৈ বেষ্ট ইনফৰমেশ্যনটো আমাৰ আগত আনি দাঙি ধৰে সেইটো হৈছে চাৰ্চ ইঞ্জিনৰ কাম অ'কে এইটো এটা ৱেব ক্ৰাউলিং অৰ্থাৎ পৃথিৱীৰ প্ৰথম যিটো চাৰ্চ ইঞ্জিন সেইটো নাম হৈছে ৱেব ক্ৰাউলিং ডেট মিনছ কি মকৰা জাল ইণ্টাৰনেট এটা মকৰা জালৰ নিচিনা হয় তো তাৰ পৰা বস্তুবিলাক বিচাৰি আনি আমাৰ মাজত বেষ্ট ইনফৰমেশ্যন প্ৰভাইড কৰে তাৰ কাৰণে অকল গুগল নহয় বিং আছে ইয়েণ্ডেক্স আছে ডাক আছে বিভিন্ন ধৰণৰ চাৰ্চ ইঞ্জিন আছে তো হাইলি ৰিকমেণ্ড কৰোঁ গুগলৰ আৰু ইণ্টাৰনেটৰ পাৰ্থক্যটো বুজি ল'বা তেতিয়া গুগলৰ চাৰ্চ ইঞ্জিনৰ বিষয়ে তোমালোকৰ কনচেপ্ট কমপ্লিট ক্লিয়াৰ হৈ যাব ঠিক আছে তো যি নহওক চাৰ্চ ইঞ্জিন ট্ৰাই কৰি চাবা আৰু আজিৰ হোমৱৰ্ক বুলি ক'লে এইটোৱেই হোৱাট ইজ চাৰ্চ ইঞ্জিন বুলি গুগলতো চাবা bing.comতো চাবা ইয়েণ্ডেক্সতো চাবা ডাক গোটো চাবা ইয়াহুতো চাবা তেতিয়া তোমালোকে ডিফাৰেঞ্চ বুজি পাই যাবা যে প্ৰত্যেকৰ কেনেকুৱা ধৰণৰ কাম কি থাকে ঠিক আছে আৰু হোৱাটছআপত আপডেটেড হ'বা অবভিয়াছলি আমি তোমালোকক ধুনীয়াকৈ বুজাই দিম ঠিক আছে যি নহওক এতিয়া আমি নেক্সট যিটো টপিক আছে সেই টপিকটো আছে যে ইণ্টাৰনেটত একচুৱেলি ব্লগ কি হয় ঠিক আছে ব্লগ কি হয় তাৰ বিষয়ে আমি নেক্সট ভিডিঅ'টো ডিছকাছ কৰোঁ ঠিক আছে তো তাৰ কাৰণে আমি নেক্সট ভিডিঅ'লৈ চুইচ হওঁ